নমস্কাৰ ল'ব মই ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটিৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি বেদান্তৰ বিষয়ত অলপমান জানিব বিচাৰিম, কিয়নো এই চেনেলটো আমি বেদান্তৰ ওপৰত আমি ৰাখিছোঁ। এই চেনেলটো বেদান্তৰ কথাবিলাক সহজ আৰু সৰলভাৱে আপোনালোকৰ ওচৰত আমি দাঙি দিব চেষ্টা কৰিম। আপোনালোকৰ মৰম আৰু ভাল পোৱাটো আমি বিচাৰিছোঁ। আজি প্ৰথম প্ৰশ্ন হ'ল বেদান্ত কি? আৰু বেদান্ত আমাৰ জীৱনত কেনেধৰণে সহায় কৰিব পাৰে? বেদান্ত হৈছে বেদৰ সাৰ ভাগ। শাব্দিকভাৱে যদি আমি বেদান্তটো আমি অৰ্থ খুজিব বিচাৰোঁ, তেনেহ'লে বেদৰ অন্ত মানে বেদৰ শেষ। বেদটো অনাদি অনন্ত, বেদৰ কোনো শেষ হ'ব নোৱাৰে, কিয়? জ্ঞানৰ কোনো শেষ নহয়। বেদ হৈছে বিদ ধাতুৰ পৰা আহিছে। বিদ ধাতু হ'ল জানা, জানাৰ শেষ নহয়। বেদৰ অন্ত হ'ব নোৱাৰে। বেদৰ জ্যেষ্ঠ অংশ সাৰ ভাগ। সাৰ ভাগটো কি? বেদৰ মূলত দুটা ভাগ আছে। এটা হ'ল কৰ্মকাণ্ড, আৰু এটা হ'ল জ্ঞান কাণ্ড। কৰ্মকাণ্ডত আমি যাগযজ্ঞ বিভিন্ন ৰিচুৱেলছবিলাক আমি পাই থাকোঁ, আৰু জ্ঞান কাণ্ডত হৈছে আমি নিজৰ অন্তৰ্মুখীৰ হ'বলৈ চেষ্টা কৰিম। আমাৰ ভিতৰত যে মনৰ শক্তি আছে, সেই শক্তিটো ডৰমেণ্ট ষ্টেটত আছে, টোপনি মাৰি আছে, নিদ্ৰাত আছে। সেইটো আমি জাগাবলৈ চেষ্টা কৰিম। জ্ঞান কাণ্ডৰ জৰিয়তে আমাৰ ভিতৰত অন্তৰ্নিহিত শক্তি যে আছে, শক্তিটো আমাৰ ওলাই আহে। অলপমান ওলাই আহিলে আমাৰ জীৱনৰ আমূল পৰিৱৰ্তন হ'ব। বিবেকানন্দ কৈছে, ইটছ সোল ইজ পটেনচিয়েলি ডিভাইন, দি গোল ইজ টু মেনিফেষ্ট দ্য ডিভিনিটি। স্বামীজীয়ে কোৱা মতে, স্বামীজী কৈছে, প্ৰত্যেকটা সোল, প্ৰত্যেকটা আত্মা অব্যক্ত ব্ৰহ্ম, আনমেনিফেষ্টেড। আমাৰ লক্ষ্য হ'ল এই অব্যক্ত ব্ৰহ্মক আমি মেনিফেষ্ট কৰিব বিচাৰিছোঁ। আৰু এই মেনিফেষ্ট কৰিলে আমাৰ ভিতৰত সুন্দৰ গুণবিলাক ওলাই আহিব। যি গুণবিলাক কৈ আছে, আধ্যাত্মিক এট্ৰিবিউটছ ক'ব পাৰে, ঐশ্বৰ্য ক'ব পাৰে। তেনেধৰণে পেচেন্স, কনচেন্ট্ৰেশ্যন, একাগ্ৰতা, ধৈৰ্য, স্থিৰ ভাৱ। আমি অস্থিৰ হৈ পৰোঁ কেতিয়াবা, হ'লে কিবা সমস্যা আহিলে অস্থিৰ হৈ যাওঁ, আৰু শান্তি এটা অৱস্থা লাগে। কিবা আমি কৰিব লাগে, কিবা আমি কৰিব খুজিছোঁ, মানসিক এটা অৱস্থা আমাৰ খুব প্ৰয়োজন। কিয়নো মন যদি আমাৰ অস্থিৰ থাকে, আমি কামটো ঠিকদৰে কৰিব নোৱাৰিম। সাহস লাগে, আমি ভয়ভীত হৈ যাওঁ। কিবা সমস্যা আহিলে আমি ভয় খাই যাওঁ। সাহসটো খুব দৰকাৰ। আমি চেলেঞ্জৰ লগত আমি ফেচ কৰিব নোৱাৰোঁ। আৰু ঐশ্বৰ্য আছে, এইবিলাক বস্তু আমাৰ ভিতৰত আছে, কিন্তু এইটো ডৰমেণ্ট ষ্টেটত আছে। আমি যদি অন্তৰ্মুখী দৃষ্টি ডেভেলপ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ভিতৰত এই গুণ ৰাশিবিলাক লাহে লাহে ওলাই আহিব। আৰু এইটো বেদান্তৰ জৰিয়তে সম্ভৱ। কিয়নো আমাৰ এতিয়া সমস্যা, আমাৰ এতিয়া সময়ো নাই, স্পেচো নাই, আমি যজ্ঞ বা ৰিচুৱেলছবিলাক আমি কৰিব পাৰোঁ। আমি এতিয়া দৌৰি আছোঁ, আমাৰ সময় ওলোৱাটো বহুত টান। কিন্তু আমি ডিউৰিং এক্টিভিটিৰ মাজতে আমিও কিন্তু বেদান্তৰ চিন্তাটো আমি কৰিব পাৰোঁ। এই থটবিলাক আমাৰ ভিতৰত যদি একবাৰ যদি ষ্টাৰ্ট হৈ যায়, আমি
কৰ্মৰ ব্যস্ততাৰ মাজতে আমি এইবিলাক আমাৰ লাহে লাহে ওলাই থাকিব। এই থটবিলাক এনেকুৱা এটা শক্তি আছে, এই থটবিলাক যেতিয়া আমি চিন্তা আৰম্ভ হ'ব, তেতিয়া কি হ'ব, যেতিয়া আমি কৰ্মত আমি লাগি আছোঁ, আমাৰ কৰ্ম কিন্তু আমাক মানে এটা অস্থিৰ ভাৱ আনি দিয়ে। এই অস্থিৰ ভাৱত কি হয়, কৰ্মটোৰ যি আশানুৰূপ যিবিলাক আমি ৰিজাল্ট পাব লাগে, সেইটো আমি পোৱাৰ পৰা বঞ্চিত হৈ যাওঁ। সেইকাৰণে যেতিয়া আমাৰ মনটো শান্ত থাকিব, এই সৎগুণবিলাক আমাৰ যেতিয়া উভতি আহিব, তেনেহ'লে ঠিক সময়তে আমাৰ কি হ'ব, কৰ্ম কৰাৰ সময়তে আমাৰ মনটো এটা ছাইডত থাকিব, এটা পইণ্টত থাকিব, স্কেটাৰ্ড নহয়। বেদান্তত বহুতখিনি বস্তু আছে আমাৰ প্ৰেক্টিকেল লাইফত আমি এটা প্ৰয়োগ কৰিব পাৰোঁ। অলপমান সময় দৰকাৰ। আপোনালোকে যদি এই আজি ডিছকাশ্যন ভাল পায়, তেনেহ'লে এক্সপেক্ট কৰি আছোঁ যে আপোনালোকে এইটো চেনেলটো আৰু শ্বেয়াৰ কৰিব। আমি এটা উদ্যোগ লৈছোঁ, এই উদ্যোগৰ অলপমান আপোনালোকৰ আহুতি আমি বিচাৰিছোঁ। এটা জ্ঞান যজ্ঞ ষ্টাৰ্ট কৰিব আমি কৰিছোঁ বেদান্ত ছ'চাইটিৰ প্লেটফৰ্মতে। আপোনালোকৰ অলপমান সময়, অলপমান আপোনালোকৰ কিবা ছাজেশ্যন থাকিলে, কিবা যদি কুৱেশ্যন আপোনালোকে আপোনাৰ ভিতৰত আহে, নিশ্চয় আমাক জনাব। আৰু ইয়াতে আজি ছেশ্যনটো ইয়াতে ৰাখিছোঁ। নেক্সট আমি আৰু ভিডিঅ' লৈ আহিম। চবক মই প্ৰণাম যাচিছোঁ আৰু সেৱা যাচিছোঁ। জয় ভগৱান।